Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমিও ভালেই আছোঁ। আজি মই আপোনালোকক মোৰ পাকঘৰৰ পৰা এটা ৰেচিপি দেখুৱাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া মই একাপ ময়দা দিছোঁ আৰু ইয়াতে মই অকণমান নিমখ দিম। মই আৰু অকণমান দি দিছোঁ আধা কাপ ইয়াতে এইখিনি ধুনীয়াকৈ অকণমান সানি ল'ম। সানি লোৱাৰ পিছত ইয়াত মই এড কৰিম অকণমান ঘিউ। ঘিউ মই বৰ্তমান ইমানকণি এড কৰিম, পিছত আকৌ কৰিম। এতিয়া মই অলপ অলপকৈ পানী দি এইখিনি ডোলটো বনাই ল'ম। মই এই ধৰণে ডোলটো বনাই লৈছোঁ আৰু এইটো বনাই হ'লে মই 10 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি
গেছটো বঢ়াই দিম অকণমান। ইয়াতে মই ৰিফাইন দি দিম অলপ। বেছিও ৰিফাইন নালাগে এইবিলাকত, অকণমানেই হৈ যায়, যিহেতু মিঠাই আকৌ চেনি পানীত দিবই লাগিব, সেইবাবে এইখিনি মই এতিয়া গৰম হ'বলৈ দিম। তেলখিনি মই সৰু কেৰাহীতে বনাম। তেলটো গৰম হৈ গৈছে, তাৰপিছত মই ইয়াত এইখিনি এনেকৈ দি দিম এটা এটাকৈ। এইটো ওপৰতে পৰি গ'ল। নিমকি নিচিনা আৰু এনেকৈ বনাব লাগে। গোটেইকেইটাই দি দিলোঁ প্ৰথমে কাটি লোৱা। কেৰাহী দি দিয়াৰ লগে লগে টানমৰীয়া হৈয়ে যায়। তাৰপিছত অলপ মেলি দিম। গেছটো বেছি হাই ফ্লেম কৰিব নালাগে, অলপ কমাই ল'ব লাগিব, আকৌ গোটেই জ্বলি যাব নিসিজাকৈ। হেতাখনে অকণমান লৰাই দিব লাগিব। অকণমান ৰঙা ৰঙা হৈছে। এই দিম হেতাখন অলপ আঁতৰাই দিম। এয়া দেখিছে, এতিয়া কালাৰ আহি গৈছে ধুনীয়া এটা, খুব ধুনীয়া। মই এইখিনি কাঢ়িব হৈছে আৰু এইখিনি কাঢ়ি দিম। ধুনীয়া কালাৰ আহি গৈছে। এইখিনি মই কাঢ়ি লওঁ। এতিয়া মই এইখিনি ইয়াত চেনি পানীখিনি যে কৈ থৈছিলোঁ, ইয়াতে এনেকৈ ঢালি দিম। এনেকৈ অলপ ৰাখি দিম। এইখিনিও এয়া হৈছেগৈ আৰু অলপ সময় এনেকৈ লুটিয়াই দিব লাগিব। খাবলৈ কিন্তু খুব টেষ্টি হয় দেই, আপোনালোকে এবাৰ বনাই চাবচোন, খাবলৈ খুব টেষ্টি হয়। বেছি টাইমো নালাগে, কৰিবলৈও ইজি।
চবেই কৰিব পাৰে। মোৰো এটা দুটা ষ্টেপ কাটোতে অকণমান খেলি মেলি হৈছে বাৰু, নোহোৱা নহয়। ছোৱালীয়ে অকণমান আমনি কৰে যে। এইখিনি এতিয়া আমি গেছটো অফ কৰি দিব পৰা হৈ গ'ল। এনেকৈ কাঢ়ি লৈ চেনি পানীখিনি দি দিম। চেনি পানী খৰিয়ে থৈছোঁ, আগৰখিনিও ঢালিয়ে থৈছোঁ, তাতে এনেকৈ এইখিনি দি দিম। এইখিনিতে মই অলপ সময় এনেকৈ ঢাকি থৈ দিম। এইখিনি চেনিটো পানীখিনি লাগি যোৱালৈকে মই মানে এনেকৈ ঢাকি ৰাখি দিম। আপোনালোকক অকণমান পিছত দেখাই আছোঁ। এইখিনি খাজাখিনি ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক এটা ভাঙি দেখুৱাম। এয়া ধুনীয়াকৈ সিজিও যায়, ধুনীয়াকৈ ভাঙিও যায়।